জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মাহীয়েকে শেৱালীক তো যদি বিয়া হৈছে এদিন নহয় এদিনটো ঘৰলৈ উভতি যাবই লাগিব এই বুলি কয় আৰু তেতিয়া শেৱালীয়ে মাহীয়েকক তুমি ইমান ঘৰলৈ উভতি যোৱাৰ কথা কিয় কৈ আছা যদি মই কেতিয়াও উভতি নাযাওঁ তেতিয়া কি হ'ব এই বুলি কওঁতে মাহীয়েক বহুত বেছি আচৰিত হৈ পৰে ইফালে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব বিজয়ে মাকক মই আনজনী ছোৱালী ভাল পাওঁ বুলি তুমি গম পায়ো তোমাৰ নিজৰ ছোৱালীটো কিয় ধ্বংস কৰিবলৈ ওলাইছা মই তোমাৰ ছোৱালীক বিয়া কৰাব নোৱাৰো এই বুলি মাকক কয় আৰু তেতিয়া মাকে বিজয়ক অভিশাপ দিয়ে যে তই সেইজনী ছোৱালী কেতিয়াও নিজৰ কৰিব নোৱাৰা এই বুলি কয় আৰু এইখিনি কথা শুনি বিজয় বহুত বেছি ভাগি পৰে এতিয়া বাৰু বিজয়ে সোণৰ বায়েকক বিয়া কৰাব পাৰিবনে নে বিজয়ৰ জীৱনত কিবা বাধা আহিব জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত গতিকে সুৰুজমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুতেই বেছি ভাল লাগিব আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ